বাক্সা ডিস্ট্রিক্ট আমার সেরিকালচার ডিপার্টমেন্টত আমার বিটিসি গভর্নমেন্টর আমার ট্রেনিং উইভার সকলক ট্রেনিং দিয়া আর তার লগতে এইবার বহুখিনি আমার বেনিফিচিয়ারি সকলক যিসকলে এৰি পাটৰ লগত জড়িত হৈ আছে তেখেতসকলৰ স্বাৱলম্বী আৰু লগতে তেখেতসকলৰ যোনটো কালচাৰ এইটো যাতে আৰু প্ৰগ্ৰেছ হয় আৰু যাতে উত্থান হয় তাৰ কাৰণে বিটিসি চৰকাৰে আমাৰ ইয়াত 30 জনীয়া আমাৰ বাইদেউসকলক 5000 টকাকৈ ইয়াত মানে চেক ডিষ্ট্ৰিবিউশ্যন হৈছে আৰু লগতে যেহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সঘনে কৈ আহিছে আৰু তেখেতে অহৰহ দিনে ৰাতিয়ে কষ্ট কৰি আছে যে মানৱ সম্পদ বনোৱা গতিকে আমি সকলোৱে গম পাওঁ যে বিটিআৰ অঞ্চলত আমাৰ বহুখিনি শিপিনী উইভাৰসকল ইয়াত আছে অসমৰ ভিতৰতে শ্ৰেষ্ঠ বুলি ক'লেও কোনো তেনেকুৱা কুৱেশ্যন মাৰ্ক ইয়াত নুঠে এইটো হ'ল আমি কাপোৰ বোৱা যোনটো কালচাৰ এইটো তীব্ৰ গতিৰ আগবাঢ়ি লৈ যোৱাৰ কাৰণে যেহেতু টেক্সটাইল ডিপাৰ্টমেণ্টত টেক্সটাইল মিছন আছে ঠিক তেনেকুৱাই আমাৰ দাওবাইচা বড়োৰ নেতৃত্বত চেৰিকালচাৰতো আৰু ট্ৰেইনিং দিয়া ব্যৱস্থা আজিৰে পৰা আমাৰ বাথুপুৰী যোনটো ডিষ্ট্ৰিক্ট আমাৰ চেৰিকালচাৰ অফিচ আছে ইয়াত আমি 20 জন কৰি মহিলাক আমি 45 দিনীয়া বিনা মূল্য মানে কোনো টকা নোহোৱাকৈ বা আৰ্থিক কোনো আমাৰ মানে কোনো ফিজ নোহোৱাকৈ আজিৰ পৰা ইয়াত ট্ৰেইনিং লোৱা হ'ব আৰু এইটো ষ্টেপ বাই ষ্টেপ আমি কৰি গৈ থাকিম আৰু ভাৰত চৰকাৰে যেহেতু আমাক 100 কৰোৰ টকা চেৰিকালচাৰ ডিপাৰ্টমেণ্টত চেৰিকালচাৰ ডিপাৰ্টমেণ্টটো বেছি ডেভেলপ কৰাৰ কাৰণে তেখেতসকলে আৰ্থিক সহায় কৰিছে আৰু ইয়াৰ ওপৰতে 620 জন মহিলাক আমি এৰিৰ লগত ৰিলেটেড কৰি পেলাই টেক্সটাইল আৰু লগতে এগ্ৰিৰ লগত এটা কলাপছ কৰি পেলাই তেখেতসকলৰ এটা ভাল এটা ট্ৰেইনিং দি আৰ্থিক যাতে স্বাৱলম্বী তেখেতসকলে কৰাব তাৰ ব্যৱস্থা কৰা হৈছে।